1 কেজি আজিকালি মিঠাই হ'ল নেকি কওকচোন বাৰু আপোনালোকে? কাৰণ 1 কেজি মিঠাই দিব সকলোৱে খাব নোৱাৰোঁ, মই তাকে কিহৰ ডেকা লোৱা এটা। ভাবক 1 কেজি জেলেপি আমাৰ এইজন সতীৰ্থই খাব লাগিব। 1 কেজি মোৰ একোৱে নহয়। ৰচিদুলে কিনি দিব আৰু দীপজ্যোতি কাকতিয়ে খাব আৰু জেলেপি খুৱাব ৰচিদুলে আৰু দীপজ্যোতি কাকতিয়ে কিনি দিব একোটাকৈ বেলুন। শাৰদীয় দুৰ্গোৎসৱৰ সকলো অসমবাসীকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আজি মহা অষ্টমী, দুৰ্গোৎসৱৰ আজি মহা অষ্টমীৰ দিনটোত ৰাজ্যজুৰি যি ব্যাপক উৎসাহ উদ্দীপনা উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে আৰু আজি আমি দুৰ্গা পূজালৈ যাবলৈ আৰম্ভ কৰিছোঁ। আৰু এই মুহূৰ্তত আমি চাৰিজন বন্ধু একেলগ হৈছোঁ আৰু আমি চাৰিওজনে মা দেৱী দুৰ্গাৰ আশীষ ল'বলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ লগত মোৰ বন্ধু খঞ্জন আছে, তেওঁ বৰ্তমান গাড়ী চলাইছে। আমাক তিনিওজনকে তেওঁ লৈ গৈ আছে পূজা চাবলৈ, তেওঁ আমাক নিব। আৰু আমাৰ পিছফালে চিটত বহি আছে NKTVৰ সাংবাদিক দীপজ্যোতি কাকতি। তেওঁ কিন্তু আমাক বেলুন কিনি দিম বুলি কৈছে। কেইটা বেলুন কিনি দিব সেইটো কোৱা নাই, কিন্তু বেলুন কিনি দিব লাগে। আৰু ৰচিদুলে দিব মিঠাই, জেলেপি। পূজা বুলি ক'লে জেলেপি সকলোৱে লোভনীয় এটা মিঠাই। জেলেপি খুৱাব ৰচিদুলে আৰু দীপজ্যোতি কাকতিয়ে কিনি দিব একোটাকৈ বেলুন। আৰু এয়া খনজনে গাড়ী চলাই যিহেতু আমাক তিনিওজনকে লৈ গৈ আছে। মুঠ আমি চাৰিজন আছোঁ, দুৰ্গা পূজা চাবলৈ গৈ আছোঁ। মই কিন্তু তেওঁলোকৰ লগতহে গৈ আছোঁ। মই কিন্তু একো কিনিবলৈ নাই দেই, মোৰ হাতত পইচা পাতি নাই। যিহেতু তেওঁলোকে পূজা চোৱাব হেনো, সেইটো কাৰণে তেওঁলোকৰ লগতে গৈছোঁ। দীপজ্যোতি কাকতি, আজি যিহেতু মহা অষ্টমী, কাইলৈ নৱমী, তাৰপিছত দশমী। দুৰ্গা পূজা বুলি ক'লে সকলোৰে মা দেৱী দুৰ্গাৰ আশীষ ল'বলৈ মন যায়। সকলোৱে পূজা অৰ্চনা কৰে। যিহেতু দুৰ্গতি নাশিনী মা দেৱী দুৰ্গাৰ আশীষ যদি লোৱা নহয় তেন্তে জীৱন সম্পূৰ্ণ মানুহৰ জীৱনটো আধৰুৱা বুলি মানুহে কয় আৰু লোকবিশ্বাস আছে। কি ক'ব মা দেৱী দুৰ্গাৰ ওচৰলৈ যিহেতু আমি গৈ আছোঁ, আপোনাৰ মনৰ কামনা কি? হয়, পোনপ্ৰথমে সকলোকে মই শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, মা দুৰ্গাৰ আশীষ ল'বলৈ আমি গৈ আছোঁ। বৰ্তমান সময়ত আমি 4জন সতীৰ্থক লৈছোঁ। আমি 3জন যিহেতু সংবাদদাতা আৰু এজন আমাৰ সতীৰ্থ হয়, তেওঁৱে আমাক লৈ গৈ আছে। কাৰণ তেওঁৰ অবিহনে আমি আধৰুৱা বুলি ক'ব লাগিব। কিয়নো তেওঁ যদি আমাক নিনিয়ে এতিয়া আমি যাব নোৱাৰিলোঁ হয় একেলগে। আৰু আমি যিহেতু মা দুৰ্গাৰ আশীষ ল'ম, আমি এটাই আশীষ ল'ম যাতে আমি আগলৈ আপোনালোকক সত্যবাদী প্ৰচাৰ কৰিব পাৰোঁ। তাৰ বাবে আমাক মা দুৰ্গাই আশীৰ্বাদ দিয়ক আৰু আপোনালোকক আমি সত্যৰ যি সত্যতা সেইটো আপোনালোকক আমি দেখাব পাৰোঁ। সেয়াই মই মা দুৰ্গাৰ ওচৰত আশীষ ল'ম। সঁচাকৈ এক সুন্দৰ এক প্ৰশংসা কৰিবলগীয়া তেওঁ মনৰ কামনা। কাৰণ আমি যিহেতু সংবাদ জগতৰ লগত জড়িত আৰু আমি ৰাইজক যি বাতৰি দিওঁ, ৰাইজে যাতে প্ৰকৃত বাতৰি প্ৰকৃত সময়ত আৰু সত্য বাতৰি ৰাইজে যাতে পায়, তাৰেই তেওঁ কামনা কৰিছে। আচলতে ময়ো কামনা কৰিছোঁ কিন্তু দেই। যিহেতু সতীৰ্থ খঞ্জন মোৰ বন্ধু, কি ক'ব আপুনি যে দুৰ্গা পূজাৰ সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক মহাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো সুখময় হৈ পৰক, সকলো দুৰ্গতি নাহক, তাৰে কামনা কৰিছোঁ। হয়, যিহেতু দুৰ্গতি নাশিনী মা দেৱী দুৰ্গাৰ আশীষ ল'বলৈ আমি চাৰিওজন গৈ আছোঁ। বৰ্তমান আমি ৰাজপথতে আছোঁ, আমি যাত্ৰা কৰিয়ে আছোঁ, গৈ পোৱা নাই, বহু সময় লাগিব হয়তো। আৰু তাৰ বাবে আমি যাতে সুকলমে আমি পূজাস্থলী পাওঁ আমিও কামনা কৰিছোঁ। ৰচিদুল আছে, ৰচিদুল, দুৰ্গা পূজা বুলি ক'লেই মিঠাই কথা মনলৈ আহে আৰু লোভনীয় এটি মিঠাই হৈছে জেলেপি। আৰু আপুনি আমাক জেলেপি খুৱাম বুলি যিহেতু কৈছে, কিমান জেলেপি খুৱাব আৰু কাক কিনি দিব ঘৰলৈ নিবলৈ? নিশ্চয়কৈ দুৰ্গা পূজা বুলি ক'ব গ'লে একমাত্ৰ মনত পৰা জিলাপিৰ কথা। যদি জিলাপি আমি যদি নাখাওঁ দুৰ্গা পূজাতে আধৰুৱা হৈ থাকিব বুলি আমি জানো আৰু সৰুৰ পৰা খাই আহিছোঁ। আৰু আজি আমাৰ NKTVৰ দীপজ্যোতি কাকতিক মেক্সিমাম 1 কেজিমান লাগিব। তেওঁ জিলাপি সৰুৰ পৰা 1 কেজি, আপোনালোকে ভাবক 1 কেজি জেলেপি আমাৰ এইজন সতীৰ্থই খাব লাগিব। ৰচিদুলে কিনি দিব আৰু দীপজ্যোতি কাকতিয়ে খাব আৰু আমিও সহযোগিতা আগবঢ়াম বাৰু। আমি বাৰু 1 কেজি খাব নোৱাৰোঁ নে কি দীপজ্যোতি?
1 কেজি আজিকালি মিঠাই হ'ল নেকি কওকচোন বাৰু আপোনালোকে? কাৰণ 1 কেজি মিঠাই দি মই অকলে খাব নোৱাৰোঁ, মই তাহে কিহৰ ডেকা ল'ৰা এটা। এতিয়া কওক এতিয়া 1 কেজি মিঠাই আৰু দীপজ্যোতি কাকতি আৰু তাৰ লগতে যোগ কৰিছে তেওঁ ডেকা ল'ৰা। তেওঁ কিন্তু এটা ল'ৰা ছোৱালীৰ বাবে কি মুচত কিন্তু তেওঁ হাঁহিছে। তেওঁ কিন্তু এটা সন্তানৰ পিতৃ। আৰু যিমানেই যি নহওক আমি ধেমালি মাজেৰে আমি যিহেতু যাত্ৰা আৰম্ভ কৰিছোঁ আৰু গৈ আছোঁ। আৰু জীৱনত যদি অলপ যদি ধেমালি কৰা নহয় তেন্তে মানুহৰ জীৱনটো আধৰুৱা আৰু সুখ সমৃদ্ধি তাতেই জড়িত হৈ থাকে। আৰু যিহেতু আমি পূজা চাবলৈ গৈ আছোঁ, আমি 4জন সতীৰ্থ আৰু বৰ্তমান সময়ত আমি যিহেতু যাত্ৰা পথতে আছোঁ। আৰু শেষৰবাৰ আমি পুনৰ কৈছোঁ যে শাৰদীয় দুৰ্গোৎসৱৰ অসমবাসী ৰাইজক আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে দুৰ্গতি নাশিনী মা দেৱী দুৰ্গাই সকলোৰে মনৰ কামনা পূৰণ কৰে আৰু সমাজত যি অপায় অমংগল আছে সকলো যাতে নাশ হয় আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে, সুন্দৰ বাতাবৰণৰ মাজেৰে সকলোৱে যাতে সুখময় জীৱন যাপন কৰিব পাৰে, আমিও তাকে কামনা কৰিছোঁ। আৰু যিহেতু আমি বৰ্তমান সময়তো যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু আমি ক'ত গৈ আছোঁ, আমি সেই পূজাস্থলীলৈ যিহেতু সকলো পৰিৱেশ আমি দেখুৱাই যাম। কিন্তু এই মুহূৰ্তত যিহেতু আমি যাত্ৰাপথত আছোঁ, আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আমি যিহেতু পূজাস্থলীলৈ যাম আৰু পূজাস্থলীত কোনে কিমান জেলেপি খায় সেয়া সকলোকে দেখুৱাম।